Hello viewers, welcome to my YouTube channel Daily Information. মই আমিনুল ইসলাম আৰু মই আজি কথা পাতিম আপোনালোকৰ সকলোৰে ভাৱে প্ৰযোজ্য বা সকলোৰে ভাৱে এতিয়া দৰকাৰী হৈ আছে বৰ্তমান সময়ত আটাইতকৈ ইম্পৰ্টেন্ট সকলোৰে লাগতিয়াল সেয়া হৈছে আমাৰ মাটিৰ যিবোৰ ডকুমেন্টছ আমাৰ প্ৰয়োজন হৈ আছে জমাবন্দী চিটা কপি বা মাটিৰ প্ৰমাণপত্ৰ যিবোৰ আছে মোটামুটি আপোনালোকৰ নামত নামজাৰি হল নে নাই চিটা কপি পাম নে নাই জমাবন্দী পাম নে নাই সেইবোৰ আমি নিজে মোবাইলেৰে কেনেদৰে চেক কৰিব পাৰি নিজে মোবাইলৰ দ্বাৰা প্ৰিন্ট আউট কৰি আমি ওলাব পাৰিম বা এইখন দিলে আমাৰ বৰ্তমান এনআৰসিৰ যি লিংকেজৰ হাৰাশাস্তি হৈ আছে লিংকেজত আমি ব্যৱহাৰ কৰিব পাৰিম সেইবোৰ আজি মই স্টেপ বাই স্টেপ আপোনালোকক দেখাম তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব আপোনালোকে যদি মাটি নামজাৰি কৰিব দিছে তো এতিয়া আপোনালোকৰ নামত নামজাৰি হল নে নাই আপোনালোকে জমাবন্দী ওলাব পাৰিব না নাই সিম্পল ভাবে আপোনালোকে নিজ এতিয়াই আপোনালোকৰ মোবাইলৰে দাগ নম্বৰ বা আপোনাৰ পাট্টা নম্বৰ সাৰ্চ কৰি এতিয়াই আপোনালোকে জমাবন্দী চাব পাৰে প্ৰিন্ট আউট কৰি ওলাব পাৰে যদি হৈছে তো বলক আজি মই এইখিনি ডিটেইলছ দেখাই দিম ইয়াৰ আগতে এটা ৰিকুৱেষ্ট থাকিল যদি আপোনালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি ল'ব মই এনে ধৰণৰ আপোনালোকৰ সহায় হোৱা কৰিম মোৰ নিজৰ যিবোৰ লাগতিয়াল ইম্পৰ্টেন্ট হয় মই সেইবোৰ লগালগ আপোনালোকৰ লগত শ্বেয়াৰ কৰো মই ইয়াৰ আগতে আমাৰ ঘৰৰ পৰিয়ালৰে মানে মাটিৰ জমাবন্দী ওলাম বুলি ভাবি আছো বহুত দিন হল কিন্তু জাস্ট আমি ইয়াত নামজাৰিৰ কাৰণে নামকেইটা দিয়া আহিছিল তো অলৰেডি নামজাৰি হৈ গৈছে কিন্তু আমাক চিটা কপি দিছিলে আজি মই নেটত সাৰ্চ কৰি চাইছো যে চিটা কপি নহয় ইয়াৰ কাৰণে আমাৰ জমাবন্দীও হৈ গল কিন্তু জমাবন্দীৰ ভাবে আমি ভাবি আছো যে গোটেইখিনি খাজনা ক্লিয়াৰ দিব লাগিব তাৰ পিছত জমাবন্দীৰ কাৰণে আবেদন কৰিব লাগিব সেইখিনি নহয় ডাইৰেক্ট আমাৰ জমাবন্দীত নামকেইটা আহি গৈছে তো কেনেদৰে জমাবন্দী বা মাটিৰ অল ডিটেইলছ আপোনালোকে চাব পাৰিব হেতু মই আজি দেখাই দিম স্টেপ বাই স্টেপ আপোনালোকে ইয়াৰ পৰা বহুতখিনি উপকৃত হ'ব বুলি মোৰ আশা তো আপোনালোকে ভিডিওটো হেকলৈ চাই থাকিব আৰু সকলোকে এই ভিডিওটো শ্বেয়াৰ কৰিব যাতে সকলোৱে এটো চাব পাৰে বৰ্তমান সময়ত আমি এজনৰ হৈ আনজনে থিয় দিয়াটোৱে আমাৰ বৰ্তমান কৰ্তব্য যিসকল ভাৰতীয় নাগৰিক আছে এনআৰসিৰ কাৰণে যিসকলে ক্লেইম কৰিব মাটিৰ ডকুমেন্টছৰ কাৰণে হাবাথুৰি খাই ঘূৰিছে তেওঁলোকৰ কাৰণে আমি থিয় দিব লাগিব তাৰ কাৰণে ভিডিওটো শ্বেয়াৰ কৰিব তেওঁলোকক কথাখিনি শ্বেয়াৰ কৰিব তেওঁলোকক সেইখিনি ডকুমেন্টছৰ ভেৰিফাই হল নে নাই কোন পৰ্যন্ত আমাৰ কামখিনি আগবাঢ়িলে সেইখিনি আপোনালোকে নিজৰ মোবাইলেৰে সেইখিনি চেক কৰি জনাই দিব বা মণ্ডলে এনে টকাখিনি লৈ এনেই থৈ দিল নেকি সেইটোও চেক কৰিব বলক মই আজি দেখাই দিছো তো আপোনালোকে প্ৰথমে ক্ৰম ব্ৰাউজাৰত যাব মই গৈছো ক্ৰম ব্ৰাউজাৰত মোৰ ইয়াতে নেট বহুত স্লো হয় তথাপিও গৈছো ক্ৰম ব্ৰাউজাৰত যায় এটো সাৰ্চ কৰিব আপোনালোকে যে মোৰ আছেই অলৰেডি তথাপি আকৌ কৰিছি www.revenue.assam.nice.in মই ডেসক্ৰিপচনত লিংকটো দি দিছো সেই লিংকত যাই ডাইৰেক্ট আপুনি এটো চেক কৰিব পাৰে লগালগ গো মাৰিলো ইয়াতে যাই আছে ৰেভিনিউ এটো লোড হ'ব এই চাওক আপোনালোকে এই পেজটো খোলকাইছে খোলখোৱাৰ লগে লগে ইয়াতে কি আহিছে জমাবন্দী ফাৰ্স্ট স্টেপটো আপোনালোকে চাইছে ইয়াতে লেখা আহিছে জমাবন্দী তাৰ পিছত আহিছে প্ৰমাণপত্ৰ তাৰ পিছত আহিল দলিল ভূ নস্কা আপোনাৰ মাটিৰ কোনখিনি নস্কা স্কেলটো বা আমাৰ যেটো আমাৰ নস্কা থাকে হেতু আহিছে তে আপুনি যদি সিম্পলি আপোনাৰ জমাবন্দী চেক কৰিব খুজে বা কাৰ নামত মাটিখিনি আছে জমাবন্দীটো প্ৰিন্ট আউট কৰিব খুজি আছে লিংকেজ হিচাপে ইউজ কৰিব তো আপুনি সিম্পলি এই জমাবন্দীত ক্লিক কৰিব জমাবন্দীত ক্লিক কৰাৰ লগে লগে এনেকৈ আহিব তাৰ পিছত ভিউ মোৰ কৰিব ইয়াত ভিউ মোৰ কৰাৰ লগে লগে আৰু এখন পেজ খোল খাব চাও সেই পেজখন কি আহে অলপ ওয়েট কৰিব ইয়াতে আহি গল পেজখন হেখৰ পেজটো খোল খাই গল তে আপোনালোকে ইয়াত খোল খোৱাৰ লগে লগে ইয়াতে চাইছে এইটো সাইট আছে ডিস্ট্ৰিক্ট এইটো আছে সাৰ্কুল তাৰ পিছত আছে ভিলেজ আপুনি সিম্পলি ইয়াত ডিস্ট্ৰিক্টৰ পৰা আপোনাৰ নিজৰ ডিস্ট্ৰিক্টখন সিলেক্ট কৰিব মই ইয়াৰ পৰা বঙাইগাঁও ডিস্ট্ৰিক্টটো সিলেক্ট কৰিলো বঙাইগাঁও ডিস্ট্ৰিক্ট সিলেক্ট কৰাৰ পিছত আপোনাৰ আকৌ সাৰ্কুলখিনি আহিব আকৌ সাৰ্কুলখিনি সিম্পলি সিলেক্ট কৰিব মই সিজন গ্ৰাম সাৰ্কুল সিলেক্ট কৰিলো ইয়াৰ পিছত
আপুনি আৰু এখন পেজ এই সাইডত যে আছে ভিলেজ ইয়াতে ভিলেজ কেটা আহি যাব ভিলেজ সব কেটা এই সার্কুলার এরিয়া যিখিনি ভিলেজ পৰে সব কেটা ভিলেজ আহি যাব যদি আপোনালোকে বিচাৰতে টান পাইছে তেনেহলে এই সাইটত ভিলেজৰ লিটাৰখিনি দিয়া আছে আপুনি সেই লিটাৰখিনি টাইপ কৰিব পাৰে মই ভ টাইপ কৰিলো তাৰ পিছত ভৰে যিকেটা গাঁৱৰ নাম হয় আহি গৈছে মই ইয়াৰ পৰা আমি আমাৰ গাঁওখন সিলেক্ট কৰিলো গাঁওখন সিলেক্ট কৰাৰ পিছত এনেকুৱা এটা পেজ খোল খাব সেই পেজটোত আপোনালোকে মন কৰিব ক্যাপচাৰটো ভালদৰে লিখিব তাৰ পিছত মই ইয়াতে ক্যাপচাৰটো লিখিছো ইয়াতে দিছে যে ক্যাপচাৰ টাইপ হিয়াৰ ইয়াতে মই ক্যাপচাৰটো লিখিম তাৰ আগতে কৈছো যে ইয়াতে দাগ নম্বৰ সাৰ্চ ইয়াতে কৈছে তলত লিখা আছে আপোনালোকে ভালদৰে চাব মই জুম কৰি দেখাই দিছো যে ইন্টাৰ দাগ নম্বৰ ইয়াতে দাগ নম্বৰ নকৰি আপোনালোকে দাগ নম্বৰো কৰিব পাৰে দাগ নম্বৰ যেহেতু এটা পাট্টাত কেইবাটাও দাগ নম্বৰ থাকে সেই কাৰণে আপুনি কি কৰিব ইয়াতে সাৰ্চ বাই পাট্টা নম্বৰ কৰিব পাট্টা নম্বৰেদি সাৰ্চ কৰিব তা আপোনাৰ হেতু পাট্টাত কিমানটা দাগ আছে হেতু চাব পাৰিব কাৰ কাৰ নাম অন্তৰ্ভুক্ত হৈছে চিটা কপিত কাৰ কাৰ নাম আছে তাৰ পিছত হেতু টাইপ কৰি ওলাব পাৰিব সিম্পলি তো আপুনি দাগ নম্বৰৰ দ্বাৰাও দাগ নম্বৰৰ জৰিয়তেও চিটা কপিখন চেক কৰিব পাৰে মই ইয়াতে পাট্টা নম্বৰৰ দ্বাৰা কৰিছো আৰু ইয়াতে মই ফাৰ্স্ট ক্যাপচাৰ দিব দিছে ক্যাপচাৰ কি আহিছে এটো ক্যাপচাৰটো লিখিব WXI9 তাৰ পিছত আছে কিউ মই টু সাৰ্চ কৰিলো এইটো লিখতে অলপ সাৱধান যে আপোনালোকে যেতিয়া এইটো লিখিব সেই সময়ত এই দাগ নম্বৰ বা পাট্টা নম্বৰ যেতিয়া লিখিব সেই সময়ত আপুনি এই তলৰ যেটো কিবোৰ্ড আছে ইয়াত সেই কিবোৰ্ডটো হে ইউজ কৰিব আপোনাৰ মোবাইলৰ কিবোৰ্ড ইউজ কৰিলে নহয় মই সাৰ্চ কৰি চাইছিলো আৰু ইয়াতে লিখিও দিছে যে এই তলৰ এই কিবোৰ্ডটো ইউজ কৰিব এই তলৰ যেটো কিবোৰ্ড আছে পাট্টা নম্বৰ বা দাগ নম্বৰ ইউজ কৰতে এই তলৰ কিবোৰ্ডটো ইউজ কৰিব তো মই ইয়াতে লিখিছো ধৰক সাপোজ পাট্টা নম্বৰ এটা লিখিলো 204 ইয়াতে পাট্টা নম্বৰ মই লিখিলো পাট্টা নম্বৰ লিখাৰ পিছত ইয়াতে সাৰ্চ অপচন আছে ইয়াত সাৰ্চৰ যেটো অপচন আছে মই সাৰ্চ মাৰিলো সাৰ্চ হৈ আছে এতিয়া আপোনালোকে চাওক কি আহিলে মোৰ সাৰ্চ কৰাৰ পিছত এইখিনি আহিলে যে পাট্টা নম্বৰ মানে মই 204 যে মাৰিছো 204 ত কেইবাটাও দাগ নম্বৰ আছে দাগ নম্বৰ 9 10 বা ইয়াতে পাট্টা নম্বৰ ভাগ কৰি আমাৰ ইয়াত দাগ নম্বৰ বেলেগ আছে যে পাট্টা নম্বৰ 9 যে ইয়াতে খেৰাজি মেদি পাট্টা সিজন গ্রাম মৌজা পৰগনা লাট নম্বৰ 9 ইয়াতে মানে তিনিটা পাট্টা আছে সেই কাৰণে তিনিটা দাগ আছে এটা পাট্টাত 204 পাট্টাত তিনিটা দাগ আছে দাগ নম্বৰ আছে ইয়াতে যিকোনো এটা সিলেক্ট কৰকচোন চাও ইয়াতে সিলেক্ট কৰিলো মই তাৰ পিছত ইয়াতে চাওক মই অলপ জুম কৰি দেখাইছো ইয়াতে লিখা আছে সি জমাবন্দী আপুনি জমাবন্দী চাব পাৰে মই সি জমাবন্দীত ক্লিক কৰিলো সি জমাবন্দীত ক্লিক কৰাৰ লগে লগে চাও কি আহে চাই লওকচোন কি আহে ইয়াতে চাওক সি জমাবন্দী কৰাৰ লগে লগে ইয়াত আমাৰ আহিলে যে জৰিপ হোৱা গাঁৱৰ জমাবন্দী বৰ সাৰ্ভে ভিলেজ ইয়াতে দেখা পাইছে ডিস্ট্ৰিক্ট আহিল বঙাইগাঁও পাট্টা টাইপ খিৰাজি পাট্টা আপোনালোকে ইয়াতে চাইছে নিশ্চয় ইয়াত পাট্টা নম্বৰ পুৰণি পাট্টা নিউ পাট্টা ইয়াত পাট্টা হলনি হোৱা নাই ইয়াতে চাওকচোন ইয়াতে চাওক ফাৰ্স্ট টাইম মইটো মোৰ ফ্যামিলিৰে হয় পাট্টা নম্বৰ বা পিতাৰ নাম মোৰ এটো আছিলে মোৰ গ্ৰাণ্ডফাদাৰৰ নামত মানে মাকৰ দেউতাৰ নামত মাটিখিনি আছিলে যে ইয়াতে লিখা আছিলে কি এটো চাইলক জয়নুদ্দিন শেখ পিতা কাবেলুদ্দিন আকন্দ এতিয়া মানে সেইখিনি বৰ্তমান নামজাৰি হল কোন সকলৰ লগত সেইখিনি চাওক সিৰিয়ালিল নামখিনি আহি গৈছে এটো জমাবন্দীত আহি গৈছে কিন্তু আমাক ইয়াৰ আগত অকল চিটা কপি হে দিছিল আপোনালোকে এটো চাব পাৰে যদি এপ্লাই কৰিছে যে নাম জমাবন্দীৰ কাৰণে যদি এপ্লাই কৰাও নাই কিন্তু মাটিখিনি নামজাৰি কৰিলে তেতিয়া হলে নিশ্চয় আপোনালোকে এটো জমাবন্দীও পাই যাব এটো চেক কৰিব পাৰে
তো ইয়াতে দাগ নম্বৰ কেইটাও দিছে কালিৰ দিছে মাটিৰ ইয়াতে নামখিনি আহি গ'ল মাটিৰ শ্ৰেণীও আহি গ'ল শালি আৰু বাৰীৰ জলাতক তিনি ধৰণৰ মাটি তো এইখিনি আপোনালোকে নিশ্চয় অতি সহজতে চাব পাৰে কিন্তু ইয়াতে আৰু কিবা অলপ নোটছ দিয়া আছে এই নোটছখিনি মানে এনে দিয়ে কোনে মন্তব্য মানে এইটো 10 নম্বৰ পজিশনত মন্তব্য দিয়ে যে চাও অলপ মন্তব্যটো আপোনালোকক দেখাই দিও এইটো মন্তব্যত মানে আপোনালোকে চাব পাৰে কোনে নামজাৰি কৰি দিলে আসলতে কোনে নামজাৰি কৰি দিলে যে চক্ৰ বিষয়াৰ এটা তাৰিখটো দিছে এতটা তাৰিখৰ নামজাৰি নম্বৰ এত মহকুমা যে হুকুম মৰ্মে এত দাগৰ মাটি উত্তৰাধিকাৰী সূত্ৰে দিন শেখৰ স্থলত ইয়াৰ নামৰ মানে নামকেইটা বহাইছে নামৰ নামজাৰি কৰা হ'ল ইয়াতে আপোনালোকে চাব পাৰিব কোনদিনা নামজাৰি কৰিলে বা লাটমণ্ডলৰ নাম থাকিব আৰু চক্ৰ বিষয়াৰ আপোনালোকে আৰু কিছুমানে ভাবি আছে যে ইয়াতে তো মণ্ডলৰ সিগনেচাৰ লাগিব নেকি বা চক্ৰ বিষয়াৰ সিগনেচাৰ লাগিব নেকি বৰ্তমান যুগত মানে সিগনেচাৰ নালাগে ইয়াতে মণ্ডলৰ নাম লিখাই থাকিব যেটো আমাৰ ডিজিটেল হয় আপুনি এটো জমাবন্দীটো সিম্পলি আপুনি প্ৰিন্ট আউট কৰি ওলাই ল'ব পাৰে তো আপোনালোকে নিশ্চয় বুজি পালে যদি বুজি পোৱা নাই মোক কমেন্টস কৰিব মই বুজাই দিয়াৰ কাৰণে চেষ্টা কৰিম আমি সদায় আপোনালোকৰ কাকত আছো আৰু যেহেতু বৰ্তমান সময়ত এটো সকলোৰে লাগতিয়াল হৈ আছে হুলস্থুলীয়া এটা পৰিবেশ হৈ আছে যে মাটিৰ কাগজ আসলতে আমাৰ এনআৰসিত ক্ষেত্ৰত লিংকৰ ক্ষেত্ৰতে মাটিৰ কাগজৰ প্ৰয়োজন হৈ আছে কিন্তু আমাৰ লিগেসি হিচাপত যেটো প্ৰয়োজন নাই তো আপোনালোকে নিশ্চয় জমাবন্দী ওলালে হৈ যাব জমাবন্দীত আপোনালোকৰ ফ্যামিলিৰ বা আপোনালোকৰ খুৰা মাহী যে খুৰা পেহী দেউতাৰ এইখিনি নাম থাকিব আৰু এটা লিষ্টত আপোনাৰ যদি হেইফালৰ পৰা আহে তেনেহলে আপোনাৰ মাকৰ নাম মাহীৰ নাম আৰু মামাৰ নাম এইখিনি নাম থাকিব তো আপোনালোকে প্ৰিন্ট আউট কৰি গোটেইখিনি ওলাই ল'ব পাৰে আৰু লিংক হিচাপে আপুনি এইটো ইউজ কৰিব পাৰে বিবাহিত মহিলাৰ ক্ষেত্ৰতো বা আপোনালোকৰ নিজৰ ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আপোনালোকে এটো লিংকেজ হিচাপে ব্যৱহাৰ কৰিব পাৰিব নিজৰ জমাবন্দীটো তো জমাবন্দীটো সিম্পলি আপোনালোকে এনেদৰে চেক কৰক চেক কৰাৰ পিছত আপুনি অনলাইনত যাওক অনলাইনৰ পৰা যে কক যে মোক এই জমাবন্দীটো প্ৰিন্ট আউট কৰি ওলাই দিয়ক কিয়তে নিশ্চয় ওলাই দিব তো আজিৰ ভিডিওটোত এইখিনিয়ে আৰু আপোনালোকে চেক কৰিব পাৰে যে ইয়াতে অকল মই জমাবন্দীটো দেখাইছো যেহেতু জমাবন্দীটো অতি সহজ বা সোনকালে হয় মানে জমাবন্দীটো আমি ওলাব পাৰো কিছুমান আৰু আছে পাত বহুত কিবা কিবি এটো প্ৰমাণপত্ৰ দিছে প্ৰমাণপত্ৰটো আপুনি প্ৰমাণপত্ৰ হেতু ওলাব পাৰে মাটিৰ প্ৰমাণপত্ৰ সম্পাদিত প্ৰমাণপত্ৰটোত কি দিছে এটো অলপ চাই লও ইয়াত মাৰিলো কি আহে চাও কারেন্ট স্টেজ ডাউনলোড তো মাটিৰ প্ৰমাণপত্ৰ যেটো বহুত কিবাকি আহিব তো মই দেখাই নিদিলো পিছত দেখাই দিম সিম্পলি আপুনি জমাবন্দীটো কেনে কৰে চাই ললে এটো প্ৰিন্ট আউট কৰি ওলাই লওক আপোনালোকৰ কামত আহিব তো থ্যাংক ইউ ভিডিওটো চোৱাৰ কাৰণে পাৰিলে শেয়াৰ কৰিব লাইক কৰিব আৰু মোৰ চেনেলটো